Good morning. Aku ada mau nonton video le cagaran jana isu. Friends, aji mana moi epalle jabo ulaiso. Friends, chai thakok aru aji mana dhamaka hobole goi asa video tu. Friends, chai thakok aru protomote mana moi garikhon uliai lobo laibo. Tar pisot mane olop garikhon wash koribole loi jao. Friends, chai thakok. Finally, lahe road tu ulal aru etia mane moi mur garikhon mane safa kori loi ahu goi. মটৰ চাফা কৰি লৈ আহোগৈ তাৰ পাছত আপোনালোকক দেখুৱাই আছো ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ চাওক গাড়ীখন মানে গোটেই লেতেৰাই ভৰ্তি হৈ আছে মানে বহুত দিন হ'ল মানে চলাই চাফাই কৰা নাই গোটেই লেতেৰা হৈ আছে আজি মানে এইবোৰ মটৰত লৈ গৈ গোটেইবোৰ চাফা কৰি লৈ আহোগৈ ফ্ৰেণ্ডছ চাই থাকক আৰু এতিয়া মানে গাড়ীখন ঘূৰাই লৈ যাওঁ চাফা কৰিবলৈ ফাইনেলি ফ্ৰেণ্ডছ গাড়ী ধোৱা কামটো সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া বলক ঘৰলৈ লৈ যাওঁ গাড়ীখন ফ্ৰেণ্ডছ পুৰা চাফা হৈ গ'ল আৰু এতিয়া ঘৰলৈ লৈ গৈ আছোঁ ফাইনেলি আমি ঘৰৰ পৰা আহি এখন মানে ধুনীয়া পথাৰ পালোহি তাৰ মাজতে অলপ ৰৈ ল'লোঁ আৰু ৰৈ লৈ মানে দুটা অলপ ৰখি ল'লোঁ কাৰণ ৰ'দ বহুত যে সেইটো কাৰণে অলপ ৰৈ মানে পানী চানী খাই ল'লোঁ আৰু আপোনালোকে দেখিছে আৰু আমাৰ আপিটো আৰু মই আহি আছোঁ এতিয়া আমি মানে মোৰ সপোনৰ গাঁওখন মানে মই সৰুৰ পৰা এতিয়া যিমানটো হৈছোঁ এতিয়ালৈকে মানে য'ত ডাঙৰ হৈছিলোঁ মানে সেই গাঁওখনলৈ আজি গৈ আছোঁ ফ্ৰেণ্ডছে চাই থাকক আৰু ৰ'দটো বহুত দিছে সেইকাৰণে মই মানে চশমাযোৰ পিন্ধি আহিছিলোঁ ফ্ৰেণ্ডছে তাৰ আগতে মানে পথাৰখন এবাৰ চাই লওক আৰু চাইও মানে পথাৰখনৰ চাৰিওপিনে দেখুৱাই দিছোঁ মোৰ আশে পাশে পথাৰখন কেনেকুৱা ধুনীয়া দেখুৱাই দিছোঁ আপোনালোকক চাই লওক ফ্ৰেণ্ডছ কি ধুনীয়া পথাৰ মানে ধানবোৰ লাহে পকিছে আৰু সেয়া অলপ দূৰত মানে মানুহবোৰে ধান কাটি আছে ফ্ৰেণ্ডছ চাই থাকক এয়া এটা নিজান ঠাই চাৰিওপিনে পথাৰ ফ্ৰেণ্ডছ চাই থাকক এতিয়া মানে আমাৰ যাবলৈ সময় হ'ল আৰু আমি যাওঁ মানে নহ'লে বহুত ৰাতি হৈ যাব ফ্ৰেণ্ডছ আৰু বলক একেলগে গৈ থাকোঁ হেল্ল' ফ্ৰেণ্ডছ ফাইনেলি মই মোৰ মানে আপোন ঘৰখন মানে সপোনৰ ঘৰখন পালোহি যদিও ভাঙা চিঙা পাওঁতে অলপ দেৰি হ'ল আৰু ৰাতি হ'ল ওচৰত মানে আপোনালোকে দেখিছে মোৰ পাছফালে আইতা আৰু পাছফালে আমাৰ আপিটো বহি আছে আৰু এইপিনে মামা ছোৱালীজনী আৰু এইপিনে মানে মামা ছোৱালী ডাঙৰজনী বহি মানে মোবাইল চোৱাত লাগি আছে ফ্ৰেণ্ডছ চাই থাকক আৰু আইতা ওচৰতে বহি আছে ফ্ৰেণ্ডছ আমাৰ আইতা বহুত মানে বহি হৈ গ'ল এতিয়া মানে আইতা বয়স কিমান হ'ব মই বিশেষকৈ ইমান নাজানো আৰু পাছফালে আপিটো বহি আছে আৰু ফ্ৰেণ্ডছ ৰাতি হ'ল আৰু এতিয়া চাহ পানী খাই কৰি অলপ বহি লৈছোঁ ভাগৰ লাগিছে যিহেতু ফ্ৰেণ্ডছ আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু আহি পাওঁতে ৰাতি হ'ল ফ্ৰেণ্ডছ বাকিবোৰ ভিডিঅ' কাইলৈ পাব ফ্ৰেণ্ডছ আজিলৈ ইমানতে পাওঁতে পাব